So মেট্ৰিক পৰীক্ষালৈ মাত্ৰ মাৰ্চ এপ্ৰিল 2 মাহ প্ৰায় 2.5 মাহ সময় আছে সিলেবাস কমপ্লিট নাই হোৱা কোৰ্স নাই যোৱা পঢ়া শুনাটো মন নাইকিয়া হ'ল বহুত কমেন্ট আহিছে ক্লাস 10 ৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়িবলৈ মন নোযোৱা হ'ল আগতে পঢ়িছিলো প্ৰথমতে এতিয়া পঢ়িবলৈ একেবাৰে মন নোযোৱা হ'ল কি হৈছে নাজানো এনেকুৱা ধৰণৰ কিছুমান কমেন্ট আহিছে জানুৱাৰীৰ পৰা যেহেতু ষ্টাৰ্ট হৈছিলে সেশন জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছিলে জানুৱাৰীৰ পৰা আহি ফেব্ৰুৱাৰী মাৰ্চৰ পৰা লকডাউন হ'ল লকডাউন বুলি 2-3টা মাহ লষ্ট 3-4টা মাহ তাৰ পিছতে ক্লাছ ষ্টাৰ্ট হৈছিলে ইৰেগুলাৰকে এতিয়া ৰেগুলাৰ হৈছে সেই মাজৰ পিৰিয়ডটোত আগৰ সময়ছোৱাত পঢ়া শুনা ঠিকই আছিল তাৰ পিছতে অলপ কমি গ'ল লকডাউনত অনলাইন ক্লাছ কৰিব লাগে স্মাৰ্টফোন ললে ডিস্ট্ৰেকশন এটা বাঢ়ি গ'ল গতিকে তেনেকুৱা ধৰণৰ বহুত প্ৰবলেমৰ ফেস কৰিবলগীয়া হ'ল ল'ৰা-ছোৱালীবিলাক ছাত্ৰ ছাত্ৰীসকলে গতিকে এতিয়া ডিস্ট্ৰেকশন আছে লগত নথকা বিলাকৰো পঢ়া শুনাত মন নাইকিয়া হ'ল পঢ়িবলৈ যেতিয়া টেবুলত বহে বহুত চিন্তা হয়নে গতিকে বহুত ধৰণৰ প্ৰবলেম পঢ়া শুনাত মন নাইকিয়া এতিয়া আজি এটা ষ্টুডেন্টে মোক সুধিছে ক্লাস 10 হয় ই মেট্ৰিক দিব যেহেতু মেট গতিকে তাৰ মূলৈ খুব মনত পৰিলে হেনো আজি আৰু সি পঢ়িবলৈ মাত্ৰ বহিছিল পঢ়াত যেতিয়া মন নবহিলে তে সি গুচি আহিছে মোৰ ওচৰলৈ আৰু আহি মোৰ আগত ব্যক্ত কৰিছে তাৰ মনৰ ভাৱখিনি যে পঢ়িবলৈ যেতিয়া বহে টেবুলত তেতিয়া অকণমান দেৰি পঢ়াৰ পাছতে বহুত কিবা কিবি চিন্তা ধাৰা মন মগজুত ঘূৰি থাকে গতিকে পঢ়া নহয় 1 ঘণ্টা 1.5 ঘণ্টা টেবুলখনত এনেই বহি থকা হয় গতিকে পঢ়া শুনাটো নহয় সেই প্ৰবলেমটো যেতিয়া ক'লে মই সলিউশন মাত্ৰ এটাই তাক দিছোঁ আৰু সেই সলিউশনটো মই প্ৰত্যেকজন ক্লাস 10 ৰ ছাত্ৰ ছাত্ৰীক দিবলৈ বিচাৰিম আচলতে কথাটো কি হয় জানানে যেতিয়া কাৰণ এবছৰীয়া এটা সিলেবাস যেতিয়া বছৰটো বাঢ়ি 1.5 বছৰীয়া হ'বলৈ যায় তেতিয়া ইৰিটেশনটো আহাটো স্বাভাৱিক একেবিলাক চেপ্টাৰকে একেবিলাক সাবজেক্টকে প্ৰায় 13-14 মাহ পঢ়ি থাকিবলৈ ভাল নালাগে ল'ৰা-ছোৱালীবিলাক গতিকে ইৰিটেশনটা আহে কিন্তু পৰীক্ষাটো দিবই লাগিব মেট্ৰিক সকলোৱে দিবই লাগিব ভাল ৰিজাল্ট লাগিবই ফ্যামিলি ডিপ্ৰেশন এইবিলাকটো আছে ভাল ৰিজাল্ট লাগিবই সবে এক্সপেক্ট কৰে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ক্লাস 10 ৰ ষ্টুডেন্ট বিলাক ডিমোটিভেট হৈছে ইনস্পাইৰেশন নাইকিয়া হ'ল প্ৰথমতে যিমান উদ্যম উৎসাহেৰে পঢ়িছিলে বৰ্তমান সেই উদ্যম আৰু উৎসাহবিলাক নাইকিয়া হৈ গৈছে এই লং টাৰ্ম এটা দীঘলীয়া সময়ৰ কাৰণে এতিয়া সেই মাল্টিপল চিন্তাবিলাক থটবিলাক বেলেগ বেলেগ ভাৱনাবিলাক নাইকিয়া কৰি ষ্টাডিত ফোকাস কৰিবলৈ হ'লে এটা টিপস তোমালোকে ফলো কৰিব লাগিব যেতিয়া পঢ়িবলৈ বহাৰ আগতে স্মল গোল ষ্টেটমেন্ট এখন বহিত লিখি ল'ব লাগিব যে মই 1 ঘণ্টা এইটো টপিক লিখিম পঢ়িম বুজিম আৰু এইটো টপিকটো শেষ হোৱাৰ পাছতে নিজকে নিজে পৰীক্ষা কৰিম যে মই কিমান পাৰিছো মোৰ ক্লিয়াৰ হ'ল নাই টপিকটো যেতিয়া সেই এনালাইসিসটো আহিব যেতিয়া মনত সেই ভাৱটো থাকিব যে মই এইটো পঢ়াৰ পাছত মই পৰীক্ষা এটা দিব লাগিব তেতিয়া পঢ়াত মনটো অলপ বহিব নহলে বা এনেকুৱা কৰিব পাৰা যে তোমালোকে পঢ়িছা কাৰোবাক পঢ়ুৱাবলৈ পঢ়িছা তুমি কাৰোবাক সেই টপিকটো বুজাই দিব লাগিব 1 ঘণ্টাৰ পাছত তুমি নিজকে নিজে টপিকটো যদি ধুনীয়াকৈ বুজাই দিব পাৰিছা তেতিয়া গম পাবা যে টপিকটো তুমি সুন্দৰকৈ বুজি আছা গতিকে প্ৰত্যেক ঘণ্টাত এটা গোল সেট কৰি পঢ়িব লাগিব তেতিয়া পঢ়াত নিশ্চয় মন বহিব
যে এই টপিকটো মই যেনেকৈ নহওক শেষ কৰিবই লাগিব লাগিলে যিয়ে নাহক বৰষুণ ধুমুহা বতাহ যিয়ে নাহক মই শেষ কৰিমেই গতিকে সেই ধাৰণাটো মনত লৈ যেতিয়া পঢ়িবলৈ বহা যায় তেতিয়া নিশ্চয় পঢ়াত মনটো বহে বেলেগটো কিবা বোলে ঔষধ আছে কিবা তেনেকুৱা একো নহয় মনৰ জোৰৰ কথা মনটোক বান্ধি ল'ব পাৰিলেই হ'ল গতিকে তেনেকুৱা এটা টিপছ ইউজ কৰি তোমালোকে পঢ়িব পাৰা এতিয়া বহুত ষ্টুডেণ্টৰ প্ৰায় 50-70% ষ্টুডেণ্টে ক'ব যে তেওঁলোকৰ চিলেবাছবিলাক কমপ্লিট হোৱা নাই এতিয়া মাত্ৰ আঢ়ৈ মাহ সময় বাকী আছে কেনেকৈ চিলেবাছ কমপ্লিট কৰিম চিলেবাছ কমপ্লিট নহ'লে কেনেকৈ পৰীক্ষাত বহিম তো তেনেকুৱা কিছুমান আশংকা ভয় দেখা দিছে কিছুমানটো ডিপ্ৰেশ্যনত গৈছে মই তেওঁলোকক কৈছোঁ যে তোমালোকে ৰেগুলাৰ ষ্টাডি কৰা স্মাৰ্টলি ষ্টাডি কৰা নিশ্চয় ভাল ৰিজাল্ট আহিব তুমি যদি 6 ঘণ্টা পঢ়িছা তেতিয়া তুমি 6 ঘণ্টা পঢ়ি পেলানি গৌৰৱ অনুভৱ নকৰিবা কাৰণ তোমাৰ লগতে আৰু বহুত ছাত্ৰ ছাত্ৰী এনেকুৱাই মেট্ৰিক দিবলৈ বহি আছে যি হয়তো 7 ঘণ্টা 8 ঘণ্টা ডিপ ষ্টাডি কৰিছে গতিকে কম্পিটিশ্যন আছে 1 লাখৰ ঊৰ্ধত প্ৰায় 2 লাখ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত বহে কম্পিটিশ্যন থকাটো স্বাভাৱিক গতিকে এটা পৰীক্ষাত ভাল ৰিজাল্ট এটা আনিবলৈ হ'লে ভালকৈ উত্তীৰ্ণ হ'বলৈ হ'লে এইটো মেটাৰ নকৰে যে তুমি কিমান পঢ়িছা মেটাৰ এইটো কৰিব যে তোমাৰ আশে পাশে থকা তোমাৰ লগত পৰীক্ষাত বহিবলগীয়া ছাত্ৰ ছাত্ৰীসকলে কিমান ষ্টাডি কৰিছে মোটিভেশ্যন লেকচাৰ ইউটিউবত বহুত আছে লাইন বাই লাইন কিন্তু সেই মোটিভেশ্যনবিলাকে তোমালোকক কেতিয়াও বুষ্ট আপ কৰি দিব নোৱাৰে এনাৰ্জিটো মাত্ৰ 1-2 ঘণ্টাৰ কাৰণে এটা জোচ আহি যায় পঢ়াৰ এটা মুড আহি যায় তাৰপিছত চেছ গতিকে নিজৰ মাজৰ পৰা ইনস্পাইৰেশ্যন অনাটো জৰুৰী প্ৰত্যেকটো কাম কৰাৰ উদ্দেশ্য থাকিব লাগে তেতিয়া সেই কামটো নিয়াৰিকৈ সুচাৰুৰূপে হয় তুমি পঢ়াৰ এটা গ'ল ছেট কৰি ল'ব লাগিব যে তুমি কিয় পঢ়িছা মই সেইকাৰণেই কৈছোঁ যে স্মল গ'ল ছেটিং প্ৰত্যেক ঘণ্টাত তোমালোকে কৰিব লাগিব যে সেই টপিকটো পঢ়াৰ পিছত সেই টপিকটো তুমি নিজকে বুজাব পাৰিছা নাই যদি বুজাব পাৰিছা তেতিয়া তুমি সেই টপিকটো সুন্দৰকৈ বুজি পালা এইটো তোমাৰ মগজুত সোমাই গ'ল গতিকে সেই নিজে পঢ়ি বুজাবলৈ লোৱাটো এটা গ'ল তুমি সেই গ'লটো ছেট কৰিব লাগিব যে মই এই টপিকটো বুজাব লাগিব নিজকে বা এই টপিকটোৰ ওপৰত মই এটা এক্সাম দিব লাগিব নিজকে টেষ্ট কৰি চাবা গতিকে সেইখিনি কৰাৰ পাছত নিশ্চয় মাত্ৰ 24 দিন সময় তুমি ফ্লুৱেণ্টলি যদি কামখিনি কৰি যোৱা তাৰপিছত মই অট'মেটিক আহি যাব গতিকে নিজৰ মাজৰ পৰা ইনস্পাইৰেশ্যন অহাটো বেছি জৰুৰী গতিকে আৰু বিশেষ নকওঁ পঢ়া শুনা কৰি থাকা অল দি ভেৰি বেষ্ট